ঐ বিটু কি কৰিছ ল'ৰা ৰাতিপুৱা শুই উঠি অকল মোবাইল পঢ়াততো মন নায়েই ৰাতিপুৱা শুই উঠি যদি কিতাপখিনিকে পঢ়িলি হ'লে এনেই অলপমান কাৰ্টুনহে চাই লৈছিলোঁ পাপা। দে হ'ব তোৱে মই আজি বহুত কাম আছে। কি কাম পাপা? মই হ'লে ইমান ঠাণ্ডাখনৰ কাম কৰি দিব নাই দেই, কৰি দিছোঁ হ'লে। কেলে আজি মাঘৰ বিহু নহয় জানো খবৰে নাই নে তোৰ? মাঘৰ বিহু মানিম আকৌ আমাৰ ঘৰতো। কি মাঘৰ বিহু পাতিব পাপা আমাৰ ঘৰতো? অঁ মাঘৰ বিহু পাতিম আকৌ আমাৰ ঘৰতো। বঢ়িয়া পাপা, ৰ'বা মই এতিয়া হাউককৈ গৈ দাঁত মুখ ধুই আহোঁগৈ। মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল, মেজি জুয়ো জ্বলিল মইনা মেজি জুয়ো জ্বলিল, অসমীয়া মন প্ৰাণ ৰঙে ৰখিল ভৰিল মইনা ৰঙে ৰখে ভৰিল। পাপা মই ৰেডি। অঁ ৰেডি হ'লিয়ে লোৱা ব'ল তেনেহ'লে প্ৰথমতে নান্দিয়া লাইটিং মাতি আনোগৈ, তাৰপিছত মেজি বনাব লাগিব, তাৰপিছত আকৌ বজাৰলৈ যাব লাগিব, বহুত কাম আছে আজি আমাৰ। অ'কে পাপা। নালিয়া নালিয়া কি কৰি আছ? লক্ষেদা আৰু বিটু কাইটি কওকচোন কি কামত আহিলে ইমান ৰাতিপুৱাই? হেৰি আজি আমাৰ ঘৰত মাঘৰ বিহু পাতিছোঁ নহয়, তাকে তোমাৰ নতুন চৌতা আছিলে যে নিব আহিছোঁ, আৰু তোমাকো মাতি থৈ যাওঁ বুলি আহিলোঁ। এনেই আছাতি ব'লা আমাৰ লগতে মেজিটো ধৰা মেলাকৈ বনাই লওঁগৈ। বঢ়িয়া, পিছে নহা হ'লেও হ'লহেঁতেন। মোক ফোন কৰি দিয়া হ'লে মই নেগু দাঙি হাউকে চৰু আৰু মানুহ সাজি হ'লোগৈহেঁতেন। ৰ'ব মই ভিতৰৰ পৰা চৌটো আনি লওঁগৈ। এইয়া চৰু, পিছে চৰুটো পাতিয়া গোন্ধাই আছে দেই। 31 ডিচেম্বৰত পাৰ্টি খোৱা হৈছিলে নহয়, 10মান বিমবাৰ চাবোন ঘঁহি শেষ কৰিলোঁ, চাবোন খোৱা গ'ল গোন্ধহে নগ'ল। আয়ো তিলাংখ মৰিলোঁ। বিটু তই কেৰাহীটো নিব পাৰিবিনে? তই এফালে ধৰিবি মই এফালে ধৰিম। নেলাগে লক্ষাই মই থাকোঁতে ইমান কষ্ট কৰিবলৈ। ছাগলী গাখীৰ আঠিয়া কলে খাই যি ডাল বডি বনাইছোঁ দেখা নাই মোৰ। আয়ো দুন্দুমান। পিছে লক্ষাই আজি খানাটো কি আইটেম কৰিব? ছাগলীয়ে বাঁহৰ গাজে জোল নে কি? আয়ো নহয়ও সেইখন, হেৰি হাঁহে আৰু কোমোৰা এখন তৰকাৰী, গাহৰি আৰু লাই শাকে ভাজি, আৰু মাছ চাছ কিবি থাকিব আৰু। মজা তেনেহ'লে, গুৰি দাঁতত পেলাই কাম চোবাই খোৱাহে কথা নে কি কবি তো? নব আমি আহিলোঁ দেই মাঘৰ বিহু খাবলৈ। ভালে কৰিলে আকৌ নালিয়া ভাইটি। সেই ৰম্ভা এই কেৰাহীটোৰ ভিতৰত থৈ দিবি দেই, আমি বাহিৰত কাম কৰোঁগৈ, মেজি চেজিবিলাক বনাওঁগৈ। হ'ব যাওক। নালিয়া প্ৰথমতে আমি ভাত বনাব লগা জেগাটো উলিয়াই লওঁ নে কি কওঁ? টিং দুটামান লগাই লওঁ, নহ'লে বৰ ফিৰফিৰীয়া বতাহ মাৰে আৰু বৰ ধোঁৱায়ো নহ'লে। বঢ়িয়া। আৰু এখন জেগাখন পানী লগাই দিম হৈ যাব। বছ এনেকৈ দিলেই হৈ যাব। সেয়া খানা খোৱা জেগা ৰেডি হৈ গ'লচোন নালিয়া। এতিয়া মেজিটো ৰেডি কৰিবগৈ। ঘৰটোৰ পৰা অলপ ছাইডত দিব লাগিব নহয় মেজিটো। বঢ়িয়া, ব'লা তেনেহ'লে। নালিয়া জেগাটো এইখিনিতে ভাল হ'ব ন? জেগাডোখৰ মুকলি আৰু ঘৰৰ পৰা অলপমান আঁতৰত। এইখিনিতে ভাল হ'ব। সেইফালে কলপাত কাটিয়ে থৈছোঁ মই দুদিনমানৰ আগতে, ইয়াৰ পৰা কলপাতখিনি নি কামিৰ লগত বান্ধি দিলে হৈ যাব। এইয়া মেজি হৈ গ'ল দেখোন, এচাইড বজালে যোৱাহে কথা আৰু। বজালে যাওঁতে মেমে দাইটিক আৰু দেৱনৰ একেচাতে বিহু খাবলৈ কৰি থৈ যাব লাগিব, পাছত আকৌ সময়ে নাপাম নহয়, নে কি ক নালিয়া? মজা তেনেহ'লে, ব'লা যোৱাহে কথা আৰু। মাঘৰ বিহুৰ দিনা এবাৰ যিহে বৰষুণ দিছে আৰু যি ঠাণ্ডা পেলাইছে, বিহু কি হ'ব ক'ব পৰা নাই এবাৰ। উঠি পেলাই নিহালিখন তিয়াই পিনি শুই থকাই ভাল আৰু, যিহে ঠেতু আমাৰ ঠাণ্ডা। তহঁতি ভেয়া ছাগল যে ৰাতিপুৱাই ক'ৰ পৰা ওলালিহি? দেখা নাই আজি ঠেতু আমাৰ ইমান ঠাণ্ডা পৰিছে, মুতি পেলাই নিহালিখন তিয়াই পেলাই শুই থাকিবলৈ। মই মুতিবলৈ উঠিছিলোঁ, আকৌ শুবলৈ যামেই এতিয়া। কাচি জানে যাম মৰিলোঁ। এই ক'ত মৰ তই মুতি পেলাই শুই থাকগে যা ঘৰত। নমৰো এনেহে কৈছিলোঁ। আজি আমাৰ ঘৰত মাঘৰ বিহু পাতিছে নহয় ককা, তাকে আপোনাক মাতিবলৈহে আহিছিলোঁ। হয় নেকি? পিছে মাতিবলৈ নহা হ'লেও হৈছিলে, নেমাতিলো গ'লো হ'লে মই। বহুত নাক থকা মানুহ এনেও গোন্ধ লৈ ওলালোগৈ হ'লে। পিছে লখে খানাটো কিহে কৰিছ? থপথপীয়া ৰঙালাৱে মুড়ি ঘণ্টাই শুকতিয়ে নে কি খানাটো? নহয়ও শুকান দেতি কি হয় চাওঁ। এতিয়া বজাৰলৈ যাব ওলাইছোঁহে, যি পাওঁ উঠাই লৈ আহিম আৰু, তাকে আপোনাক মাতি থৈ যাওঁ বুলিও আহিলোঁ। হ'ব দে যা তেনেহ'লে, মোৰ টেংকিটো এতিয়া খালীয়ে কৰি থওঁগৈ দুঘাটমান বাৰী চুকৰ ফালে। নালিয়া আহি পেলাই খৰকে আমি দুটামান বনাবি দেই, গাহৰি মাংসই আৰু হাঁহ মাংসই পিনি খাব লাগিব আজি।
হ'ব লক্ষিতা, আপুনি একো চিন্তাই কৰিব নালাগে, মই থকালৈকে। ময়ো খাম পাপা। হ'ব খাবি ওলা, তই কিবা ভাল মিলোৱা কথা নাই। সেইটো চেপেটা দেখোন, ইয়াকো মাতি থৈ যাব লাগিব আমাৰ ঘৰত মাঘৰ বিহু খাবলৈ। ক'ত যোৱা চেপেটা, আজি আমাৰ ঘৰত মাঘৰ বিহু পাতিছোঁ, যাবা দেই। মই দোকানলৈ যাওঁ, ভাতৰ লগত খাবলৈ চাউল নাই নহয়, মায়ে তাকে আনিবলৈ পঠাইছে দোকানলৈ। তাকে সেই কালু দোকানৰ পৰা আহোঁগৈ। আইও, এখন ঘাইখনে ইডালতকৈ সিডাল ছাৰ। মই যাওঁ এতিয়া, গধূলি আহিম বাৰু। ঘৰত লক্ষে দাদা, আপোনালোক গোটেই পল্টনটো ওলাবই লগা হ'ল যে ইমান ৰাতিপুৱাই। পিছে কিবা কাম নে কি? একো কাম নাইও, সেই আমাৰ ঘৰত মাঘৰ বিহু খাইছোঁ আজি, তাকে তোমাকো মাতি থৈ যাবলৈ আহিলোঁ। কি কয়, মাঘৰ বিহু মানিব? ভালেই হ'ব দে, বৰলা মানুহ এনেও মোৰ ঘৰখনত সোমাই অকলে অকলে শুকান গু গোন্ধাই গৈছে। গেডেং মৰিলো, ইটোতকৈ সিটো চাই এখনত থাকিলে মৰিবহে লাগিব দেই। আমি আহিলোঁ পিছে। হ'ব যাওক, বজাৰ আগে এপাক কিবা কিবি বজাৰ লৈ আহিব লাগিব। বজাৰলৈ যদি শুকান বি 1 বান্দিল লৈ আহিবচোন, মোৰ বি খাবলৈ এটাও নাই, চব শেষ হৈ থাকিলে। আহিবা পিছত মই পইচা দি দিম। হ'ব লৈ আহিম। আগৰে গোটেই মিঠৈ দিয়া শুকান বি আছে নেকি, বজাই লওঁগৈ। গধূলিকেতো আনিবই নহয় এমুঠি, ঠিকছে খাব লাগিব শুকান বি আজি দগৰি। নালিয়া, নালিয়া, তোমাক যে অথনি মই খৰিকা মাৰি বনাব কৈছিলোঁ, পাহৰিলা নেকি? লক্ষিতা, পাহৰি গৈছিলোঁ, ৰ'ব মই এতিয়াই বনাই নহাৰোকে। শুনিছানে, ব্ৰইলাৰখিনি মই ভিতৰতে বনাই আনিলোঁ দেই। জুই ফুৱাইছ তহঁতি ল'ৰাহেঁত। লক্ষে ভাত হ'ল নাই হোৱা মোৰ হ'লে পেটে আলু খাং কচু খাং কৰি আছে দেই। দিনততো এবাৰ দুঘাট খালী কৰা, এতিয়াও দুঘাট খালী কৰি থৈ আহিছোঁ। ইমান জোৰে ভোক লাগিছে, টিকাত গুহা লাগি যোৱাকৈ দৌৰি আহিছোঁ এতিয়া। আৰু 5 মিনিটমান ৰৈ যাওক দাইটি, হ'লেই আৰু আপোনাৰ একদম ফেভাৰিট মুড়ি ঘণ্টা বনাই আছোঁ। বঢ়িয়া, তেনেহ'লে একদম ডিঙি গৈলৈকে হালুক ফালুক মাৰিয়ে দিম আজি। লক্ষিতা, খৰিকা মাৰিডাল জুই কিনাৰতে আছে দেই, আপুনি খৰিকা দিব হ'লে লৈ যাব, মই ইয়াতে বহি আছোঁ জুই কিনাৰত। মই আহিলোঁ দে, পিছে মোৰ শুকান বি বান্ধিবলৈ আনিলে নাই? আনিলোঁ ৰ'বা, দি আছোঁ তোমাক। বঢ়িয়া, শুকান বিটো নাহে কথা আৰু আজি। মই আহিলোঁ বিটো। পিছে ভাত হ'ল নাই মোৰ পেটে আলু খাং কচু খাং কৰি আছে দেই, সোনকালে ভাতটো উলিয়াই দে। হ'ল আপোনালোকে চিজিলকৈ বহি দিয়ক, মই ভাতটো লগাই দিছোঁ বাৰু। পিছে এটা কথা দেই, বিটু আৰু চেপেটাহঁততো ক'তো চুৰ কৰিব নাযাবি। কৰোণাৰ পাছতে অমৃতকৰণ না কি কৰণ বুলি বেমাৰ এটা ওলাইছে হেনো, ক'তো কাকো চুৰ কৰিব দিব যোৱা নাই। ৰাতি 11টা বজালৈকে মাঘৰ বিহু খাব দিছে, তাৰ পিছলৈ খাব দিয়া নাই। আগতে আমাৰ ৰাতি 11টা বজালৈকে বেলিয়ে ওলাই থাকে, এতিয়া আকৌ 11টা বজাত খাই শুবই লাগে বোলে। কৰোণা ভেকচিনৰ 2 ড'জৰ 2টা চেলেন লৈয়ে থৈছোঁ মই। মোৰ একো নহয়, তহঁতিয়ে চুৰ কৰিব নাযাবি ক'তো। ভেলাঙৰ জেং মৰিলো, কোনো কম নহয়। যদি ৰাইজসকল আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ সকলো লোকে আমাৰ ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আপোনালোকেও খানাটো খাওক আৰু আমিও খানাটো খাওঁ, দিনবোৰ ভাল হওক সকলোৰে। তেতিয়াহ'লে আজিলৈ বাই বাই সকলোকে।